প্ৰথম কথা হৈছে যে ইয়াত ফুড ফেষ্টিভেলত তেওঁলোকে আজি 25টা বছৰে বাকী সকলো কুজিন কৰে, অসমীয়া নাথাকে। তো মোৰ এবাৰ সেইটো লাগিলে যে মই অসমীয়াটো কৰিব লাগে। তো অসমীয়া মানুহখিনিয়ে অসমীয়া বস্তুটো পাব লাগে, তেওঁ খাওক বা নাখাওক। ট্ৰেড ফেয়াৰ যে লখৰা গড়চুকত চলি আছে। মই ডেটটো মনত নাই কেতিয়াৰ পৰা কেতিয়ালৈকে, চাগে 14 তাৰিখলৈকে আছে। মই তলত লিংকটো দি দিম, মানে ডেটটো দি দিম। চ' তাতে চলি আছে ট্ৰেড ফেয়াৰ, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ। চ' তাতে এতিয়া যাম, বলক যাওক, কেনেকুৱা লাগে ট্ৰেড ফেয়াৰ শুনিম। আৰু ৰবি শৰ্মা, আমাৰ অসমৰ বাহিৰৰ মানুহেও চিনি পায়, এজন বহুত ডাঙৰ বিশিষ্ট অভিনেতা। তেওঁক লগ পাম। তেওঁ এখন সপ্তব্যঞ্জন নামৰ এখন ৰেষ্টুৰেণ্ট দিছে, সেইখনতো যাম, চাম। বলক যাম। চ' ইয়াতে আহি পাইছোঁ। আচলতে স্কুটিত অহা কথা আছিল, কিন্তু স্কুটিটো আজিকালি তিনিটাত নিদি আমি 3টা মানুহ আহিছোঁ। চ' এনেকৈ গাড়ী দুখনমান চেঞ্জ কৰি আহিছোঁ। এতিয়া ভিতৰত যাম, টিকেট কাটিম। তাৰপিছত টিকেট লৈ ভিতৰত সোমাই গ'লোঁ। টিকেটৰ দামো 30 টকা ঠিকে। আৰু ধুনীয়া লাইটিং, ইমান ধুনীয়া লাইটিং কৰিছে। আৰু ব্ৰেণ্ড এম্বেচেডৰ বৰষাৰাণী বা। আৰু ভিতৰত সোমাই গ'লে একদম ধুনীয়া লাইটিঙৰ, আৰু মানে ভিতৰত 3টামান হল আছে, তাতে ইমান ধুনীয়া বস্তু। আৰু কাষত এইবোৰ চবৰে মূৰ্তি, আৰু এইবোৰ ধুনীয়া চাগে পানী, এইবোৰ মানে বস্তুবোৰ দামবোৰ মানে একদম আকাশ চোৱা দাম, মানে ইমান দাম এইবোৰ, মানে বাছ চোৱাৰ কাৰণে থৈ দিছে চাগে, মানে কোনো কিনাত চাগে নাই। আৰু ভিতৰত কাপোৰ মানে চব প্ৰায় ছোৱালীৰ জুৱেলাৰী বা সেইবোৰেই আছিল। এনেকুৱা চৰাই আমাৰ ঘৰতো আছিল, বঢ়িয়া লাগিছে এইপিনে বঢ়িয়া। कहाँ से है ये सब चीज़ें? दिल्ली का है। दिल्ली। मतलब क्या क्या चीज़ें हैं, मतलब क्या? इसमें बहुत सारा लेडीज आइटम है। सब लेडीज आइटम है। वो क्या बोलते हैं, नकली हेयर आइटम, ये मतलब सब लड़कियों का है पूरा। मतलब कब से आए हैं इधर से? मैंने तो अभी 2 दिन पहले ही है। 2 दिन पहले। कैसा लगा इधर जो व्यवस्था है पूरा? अच्छा लगा। थैंक यू। नाम क्या है आपका? मेरा इसके टॉयज, इसके ज्वेलरी स्टोर का नाम। आपका नाम क्या है? पंकज जायसवाल। এতিয়া মানে আৰু বহুত ধুনীয়া ধুনীয়া গাড়ী, বাইক, স্কুটি আছে। ডাঙৰলি এখন ল'ব লাগিব, ভাল চাই চলাব পৰাকৈ। আৰু এই বহুত ডাঙৰ যিখন স্ক্ৰীণ, তাতে ভূখণ্ডাৰ ইণ্টাৰভিউটো দিয়া হৈছে। মতো দিলে এনেকৈ ভাল লাগিল, এনেকৈ ধুনীয়া লাগিছে। ৰবিদা আহা নাই নেকি? ৰবি আহিব, আহি আছে ৰবিবাৰ বহুত কি কি বস্তু আছে, কি কি মানে ৰেচিপি কি কি আছে এইবোৰ কৰিব? ৰেচিপি তুমি তাত মানে কি আছেতো ক'বলৈ দিগদাৰ, কি নাই মই এটা ফটো উঠাই দি দিম, গোটেইটো চাই ল'ব পৰা। আৰু ইয়াতে সপ্তব্যঞ্জন ৰেষ্টুৰেণ্টখনৰ মেনু, য'ত মানে পিঠাৰ পৰা একদম মাংসলৈকে আছে। মাংস আৰু লুচি, এইটো পিঠা ন? কি কি পিঠা আছে ইয়াতে? কি কি ধৰণৰ? নাৰিকলৰ পিঠা, নাৰিকল, তিলৰ পিঠা, আৰু এই কি কয় টেকেলি বুখৰ দিয়া পিঠা আছে। বেলেগ বেলেগ বস্তু গোটেই। ইয়াতেও লুচি আৰু ভাজি এনেকৈ বনাই আছে, আৰু দালি, আৰু ইফালে মাংসও খালেও ভাল লাগিছে। আৰু কি লুচি, দালি। আপোনালোকে সকলোৱে জানে অসমৰ এজন বিশিষ্ট অভিনেতা ৰবি শৰ্মা। মই মানে যিখন সপ্তব্যঞ্জন যিখন ৰেষ্টুৰেণ্ট মেইন দিবৰ কাৰণে। প্ৰথম কথা হৈছে যে ইয়াত ফুড ফেষ্টিভেলত তেওঁলোকে আজি 25টা বছৰে বাকী সকলো কুজিন কৰে, অসমীয়া নাথাকে। তো মোৰ এবাৰ সেইটো লাগিলে যে মই অসমীয়াটো কৰিব লাগে। তো অসমীয়া মানুহখিনিয়ে অসমীয়া বস্তুটো পাব লাগে, তেওঁ খাওক বা নাখাওক। গতিকে প্ৰথম উদ্দেশ্য এইটো। তাত মোক কোৱা গ'ল যে অসমীয়া কুজিনটোত ইমান ভেৰাইটি থাকে আমাৰ, যে মই যদি অসমীয়া প্ৰপাৰ কুজিনটো কৰিব লাগে, ইমান মানুহ দৰকাৰ হ'ব, মেন পাৱাৰ ইমান ইনভেষ্টমেণ্ট ইমান হ'ব যে মই প্ৰফিট কৰিব নোৱাৰোঁ। মই কৈছোঁ প্ৰফিট নহ'ব নালাগে, মোক মানুহখিনি সুফলটো লাগে। মানুহখিনি অসমীয়া মানুহখিনি আহি অসমীয়া খাদ্য এটা পাব লাগিব, আৰু সেই অসমীয়া খাদ্যটো আকৌ ৰিইনট্ৰডিউচ কৰাৰ দায়িত্বটো মই দিম। মানে মই ইমান বছৰ আহি আছোঁ, 4 বছৰৰ পৰা আহি আছোঁ। মই কিবা খাব লাগিলে অসমীয়া খাদ্য নাপাওঁ।
থাইলেণ্ডৰ খাবলৈ বনাবা Exactly. বেলেগ বেলেগ একজেক্টলি আৰু ডেডিকেশ্যন লেভেলটো এইটো আছিলে যে মই নিজে থাকিম কণ্টিনিউৱাছলি চ' ডেট মানুহখিনি আহি মোক লগ পায় মোৰ ৱাইফে নিজে খানা বনাই আছে তেওঁ যি ভাল বনায় তেওঁৰ টেষ্টত তেওঁ বনাই খুৱাইছে গতিকে দিছ ইজ দ্য কাইণ্ড অফ ডেডিকেশ্যন আই ৱান্টেড ফ্ৰম দি এণ্টায়াৰ টিম অফ ফুড 11 হৈছে মোৰ মানে হেৰি এটা ট্ৰেডমাৰ্ক এটা মই সেইটোৰ থ্ৰুদি মই কেটাৰিং ছাৰ্ভিচেছ কৰি আছোঁ বিভিন্ন ধৰণৰ ফুড ৰিলেটেড কাম এই কাৰণে কাৰণ মোৰ কথা হৈছে যে অসমত এক্সাৰচাইজ কৰি থকা মানুহখিনি যিখিনি মানুহ জিম যায় তেওঁলোকে অলৰেডি জানে কেনেকৈ চলিব লাগে কেনেকৈ থাকিব লাগে কিন্তু যিখিনি মানুহে জিম নাযায় তেওঁলোকে কেৱল খাই ভালকৈ শুদ্ধকৈ খালে যে ফিট হৈ থাকিব পাৰে সেই কথাটোৰ কাৰণে মই ফুডটো মানুহৰ মাজত ইণ্ট্ৰডিউচ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে সেইটো তাৰে এটা ব্ৰাঞ্চ সপ্ত ব্যঞ্জন যিটো বস্তু অসমীয়া ফুডটোৰ লগত ডিল কৰি আছে মই মানে সৰুৰে পৰা মই মানে যিমান ফিল্ম চাইছোঁ মোটামুটি 50%ত আপুনি আছে মানে যিমান ফিল্ম আছে মই তেতিয়া কথা ক'ব নাজানো এই উজনিৰ দুজনী গাভৰু এখন ফিল্ম আছিল মই এখন মানে কি নাম তেওঁৰ নাম কি আছিল লেডি আচ্ছা বৰ্ষা ৰাণী যেতিয়া মানে গছৰ ওপৰত হেৰি কৰে তেতিয়া মই মানে বান্দৰ মানে খক চাম হাতত শুই মানে খাওঁ মানে একদম বহুত বহুত ভাল লাগে মোৰ ফিল্মখন তাৰে যদি এটা ফেভৰেট ডাইলগ যদি কৈ দিওঁ ডাইলগ মোৰ একদম মনত নাথাকে মানে কি হয় আমি নতুন কেৰেক্টাৰ কৰি থাকোঁ যে মই আগৰটো পাহৰি যাওঁ আৰু মোৰ মানে টাইপটোৱে অতি নেচাৰেল কৰা মোৰ ড্ৰামা টাইপৰ ডাইলগবিলাক মনত নাথাকে গতিকে সেইটো আৰু এটা ছেকেণ্ডেৰী কথা কিন্তু আদাৰৱাইজ ভাল লাগিলে তোমাৰ কথা গম পাই তুমি ইমান য়াং এজৰ পৰা তুমি চিনেমা চাইছা সেইখিনি সময়ত তুমি কথা ক'ব নোৱাৰা তেতিয়াও তাৰ কথাও মন আছে তোমাৰ মই সেই এইটো চেনেলটো আছে আৰু ময়ো এক্টিং কৰোঁ আৰু এখন মোৰ বেলেগ এটা চেনেল আছে চেক্টাৰ্ছ ভিডিঅ' ৱৰ্ল্ড যিটো মই সেই শ্বৰ্ট ফিল্ম দিওঁ আচ্ছা মই নিজে কৰোঁ মই কেমেৰা এডিটিং মই মানে মোবাইলতে কৰোঁ আৰু গোটেইখিনি মানে চাব মই ইমেজিন লাগি চিয়'ৰ মই চাম আৰু তোমালৈ শুভেচ্ছা থাকিল আৰু ইয়াৰ চেনেলটো যে ভাল পায় তেওঁলোকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মানে ইউটিউবত আৰু সেই নাই আপোনাৰ নাম লৈ যেতিয়া মানে ছাবস্ক্ৰাইব কৰি দিব সেনেকুৱাই আৰু উইচ ইউ অল দ্য বেষ্ট থেংক ইউ বা আপোনাৰ নামটো কৈ দিব চেম পাঠক আৰু আপোনাৰ মই বিকুমণি মালাকাৰ মানে কি নিজৰ ভাৱটো কৈ দিব এবাৰ বহুত ধুনীয়া কনচেপ্ট এইটো আগতেই হ'ব লাগিছিল ন' ডাউট অসমীয়া ব্যঞ্জন এইটো আকৌ বেছি আমাৰ মানে হেৰি হ'ব লাগে প্ৰমোট হ'ব লাগে যাতে মানে অসমীয়া বেলেগো মানে অসমৰ যাতে এইটো মানে থাকে মানে আপোনাৰ নামটো মোৰ নাম সুৰজিত শইকীয়া আৰু আপোনাৰ অনুপ শইকীয়া মানে কেনেকুৱা লাগিছে এতিয়া প্ৰথমবাৰ ট্ৰেড ফেয়াৰত এটা অসমীয়া মানে ৰেষ্টুৰেণ্ট এখন হৈছে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আমাৰ অসমীয়া বিজনেছক এনেদৰে যেনেকৈ ওলাই আহিছে ট্ৰেড ফেয়াৰত বহু ঠাইৰ পৰা মানুহ আহিছে অসমীয়া ব্যঞ্জন তেওঁলোকে সোৱাদ পাব নিঃসন্দেহে এনেকুৱা পদক্ষেপ আমি সদায় আদৰণি জনাওঁ আৰু আপোনাৰ খুব ভাল লাগিছে আচলতে অকল যে গুৱাহাটীতে এইটো প্ৰচেছ থাকিব লাগে এনেকুৱা নহয় অসম বুলি নকওঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা অসমীয়া যিখিনি ব্যঞ্জন সেইখিনি আমি যাতে ষ্টাব্লিছ কৰিব পাৰোঁ ভাৰতবৰ্ষত অসমৰ যে খাদ্যজ্যোতিটো আচলতে বহুত সোৱাদ লগা এই বস্তুটো আচলতে আমি ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবলৈ আচলতে আমি অসমীয়াই সদায় চিন্তা কৰিব লাগে বা এই বস্তুটো যাতে আমি কেনেধৰণে বঢ়াব পাৰোঁ তাৰ কথা চিন্তা কৰিব লাগে অকল গুৱাহাটীৰ মাজতে যে সীমাবদ্ধ থাকিব লাগে এনেকুৱা নহয় আমি বিচাৰোঁ বিশ্ব প্ৰত্যেকে যাতে অসমীয়াৰ খাদ্য সোৱাদটো ল'ব পাৰে গতিকে সেই বস্তুৰ কাৰণে এতিয়া আমি চেণ্টাৰ তাৰে মেইন মানুহজন এটা ইণ্টাৰভিউ লৈ আছোঁ যে মই এই চেণ্টাৰৰ লগত মই ৰিলেটেড নহয় মই হয় কি 26 ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ যোনখন তোমালোকে চাই আছা সেইখনৰ মই অৰ্গেনাইজাৰ মোৰ নাম ৰাজীৱ দাস এই ট্ৰেড ফেয়াৰখন 26 বছৰ হ'ল যেতিয়া ট্ৰেড ফেয়াৰ চলি আৰম্ভ হৈছিল তেতিয়া মই কলেজত পঢ়িছিলোঁ তোমাৰ বয়সৰ সমান আছে তোমাৰ অলপ ডাঙৰ আছে তোমাৰ বাহিৰৰ বয়সৰ আছে আজি 20 বছৰ হ'ল দুৰ্গা পূজাৰ সমস্যা থাকিলে এইখন ট্ৰেড ফেয়াৰত তোমালোকে আহিছা তোমালোকে ইয়াতে এখন ইণ্টাৰনেশ্যনেল ফুড ফেষ্টিভেল চলি আছে য'ত তোমালোকে দেখা পাইছা আফগানৰ পৰা আহিছে বাংলাদেশৰ পৰা আহিছে থাইলেণ্ডৰ পৰা এখন লেডি চেফ আহিছে এইবাৰ অসমীয়া খাদ্য আছে ওড়িশাৰ পৰা সত্ৰ ব্যঞ্জন দিছে সেই চাইডৰ পৰা ইণ্ডিয়াৰ বহুত জেগাৰ ৰেষ্টুৰেণ্টৰ পৰা আহিছে
তাৰ এপাৰ্ট ইয়াতে তোমাৰ বহুতকেইখন ইণ্টাৰনেশ্যনেল ষ্টলছ আছে, বহুত ডাঙৰ ডাঙৰ MNCয়ে দিছে, ইজিপ্ত আছে, ড্ৰাই ফ্ৰুটছ বহুত বাহিৰৰ পৰা আছে, বাংলাদেশৰ পৰা আছে, ইণ্ডোনেছিয়াৰ পৰা আছে, প্ৰায় 70খন তোমাৰ NSICৰ ষ্টলছ আছে, হোটেল ষ্টল প্ৰায় 300 হ'ব। আৰু এই ফেয়াৰখনত মানে একচুৱেলি আমি ভাবিছিলোঁ কি দুৰ্গা পূজাত অলপ মানুহ কম হ'ব, দুৰ্গা পূজা বুলি, কিন্তু আমি দেখিছোঁ দুৰ্গা পূজাত পূৰা মানুহ হৈছে। হ'ব পাৰে ইয়াৰে পৰা ট্ৰেড ফেয়াৰ চাই কিনে দুৰ্গা পূজা চাব যাব, যেনেকৈ মই ইয়াৰে পৰা ট্ৰেড ফেয়াৰ চাই কিনে দুৰ্গা পূজা চাব যাম, এনেকৈ চাব হৈছে। আমি বহুত হেপী ফেয়াৰখন লৈ কিনে। 26 বছৰ হৈছে, বৰষা ৰাণী বিষয়ে ইয়াৰ ব্ৰেণ্ড এম্বাচাডৰ হয়। আৰু অসমীয়া ফিল্ম সেইদিনাখন আজি 2 অক্টোবৰৰ দিনা এখন ডাঙৰ ফেশ্বন শ্ব' হৈ গ'ল, বাহিৰৰ পৰা দুজন ছুপাৰ মডেল আছিল। ৰত্নাকৰ চিনেমাখনৰ প্ৰমোশ্যন হৈ গ'ল, সিহঁতে আহি প্ৰমোশ্যন কৰিলে। 10 তাৰিখে কুকিং কম্পিটিশ্যন আছে, বাহিৰৰ পৰা বহুত চেফ আহিব, কুকিং কম্পিটিশ্যন আছে 12 তাৰিখে। অলপ পিছত এতিয়া আছে কফি উইথ ৰবি আছে, গতিকে এটা বেষ্ট এটিটিউড মেল আৰু ফিমেলে পাব, অলপ পিছত আৰম্ভ হ'ব। থেংক ইউ ছ' মাছ, ধন্যবাদ। মই আৰু এটা কথা ক'ব পাহৰি গ'লোঁ, ইয়াৰ এণ্ট্ৰি টিকেট যোনটো 30 টকা দাম, সেই 30 টকা দি যদি এণ্ট্ৰি টিকেটৰ এটা ফাল্লা আপুনি ফালি দিয়ে, তেতিয়াহ'লে তাতে যোনদিনা লাষ্ট ডে 14 অক্টোবৰৰ দিনাখন 3টা প্ৰাইজ দিয়া হ'ব। 1 লাখ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ 50,000, থাৰ্ড প্ৰাইজ 25,000 টকা, 1,75,000 প্ৰথমবাৰৰ কাৰণে অসমত হৈছে। থেংক ইউ। ভাল লাগিল ৰভাই। ফাইনেলি ঘৰ আহি পালোঁ। মানে ট্ৰেড ফেয়াৰ চালোঁ, ভাল লাগিল। মানে বছৰ যিহেতু এবাৰ হয়, চ' ভাল লাগে চাই পিনে। ৰবি শৰ্মা দাক লগ পালোঁ, তেওঁলোক মানে ইমান ফ্ৰেংকলি কথা পাতিছে। মোৰ এনেকুৱা লগা নাই যে মই কোনোবা ডাঙৰ ছুপাৰষ্টাৰৰ লগত কথা পাতি আছোঁ, লাইক এনেকুৱা লাগিছে যে মই কিমান মোৰ লগ দে। চ' এইটো ভিডিঅ'ৰ কাৰণে এইখিনিয়ে আছিল। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। আৰু নেক্সট ভিডিঅ'ত কি টপিকত লাগে, কেনেকুৱা লাগে সেইটো কমেণ্ট কৰি দিব।